চ'ত মাহৰ ইতি অমানিশা আকাশত তেতিয়া জোনাকৰ পোহৰ নাছিল, আছিল মাথো জোনাকী পৰুৱাৰ জিলমিল শোভা। আকাশত শ শ তৰাই তেতিয়া পোহৰ বিলাইছে, তাৰ মাজতে আকৌ শীতল বতাহৰ গুমগুমনি শব্দ। বাহ লাগি দেহা চেঁচা কৰিছে, বতাহত চেঁচা লাগি কেঠাউৰিছে তৰাবোৰে। যোৱাবাৰ এনে এটি সময়তেই তুমি আহিছিলা মোৰ কাষলৈ, মোৰ উদাস উদাস লাগি থকা মনটোৰ লগৰী হবলৈ, হয়তো কিছুদিনৰ বাবেই। তুমি আহিবা জানি গগনে পানীৰে পৰিষ্কাৰ কৰিছিল তুমি বহা ঠাইখন। তুমি দুভৰিৰ খোজত দুখ পাবা বুলি দুবুৰী ভনীয়ে কাৰ্পেট কেইখন পাৰি দিছিল, সেউজত মুগ্ধ হৈছিলা তুমি। তোমাৰ আগমন শুনি পদক পৌনে পৰ্ণশালা সাজিছিল তোমাক আদৰিবলৈ। কোনোৱে ঢোল বজাইছিল আৰু কোনোৱে খ্ৰাম। মাথো কিছুদিনৰ লগৰী হৈ মোৰ কাণে কাণে আহি তুমি কৈছিলা মোৰ যাবৰ হ'ল। মোৰ একেবাৰেই মন আছিল তোমাক এৰিবলৈ। তোমাৰ সতে নাচি ভাগি মতলি হোৱা দিনবোৰ পাহৰিম কেনেকৈ। তেতিয়া তুমি কৈছিলা মই যাবই লাগিব, মই নোৱাৰো থাকিব। কিন্তু শপত দিছিলা আকৌ উভতাৰ। তুমি যিদিনা এৰিছিলা আকৌ উদাসী হৈছিলো। বহু দিনলৈ তোমাৰ সুবাসবোৰে বতাহত উৰি ফুৰিছিল। দুবৰীৰ কাৰ্পেটবোৰ বহু দিনলৈ একেদৰেই আছিল। গগনে লেতেৰাবোৰ পানীৰে পৰিষ্কাৰ কৰিছিল। সময়ত সকলোৱে পাহৰে আৰু ময়ো পাহৰিছিলো। কিন্তু যেতিয়া তোমাৰ উভতাৰ বাতৰি পালো, সেইদিনাৰ পৰা আকৌ ৰৈ আছো তোমাক আহি মোৰ উদাসী মনৰ লগৰী হবা বুলি, হয়তো কিছুদিনৰ বাবে।